আজিৰ উদ্দেশ্য যে যোৱাকালি ৰাতি আমাৰ যি আমাৰ এই মছপুৰ সমষ্টিৰ অন্তৰ্গত আমাৰ হেলেঞ্জাৰ গাঁৱৰ শংকাপাৰা চুবুৰীত এটা যোৱা ৰাতি ঘটনা ঘটি গৈছে। আপোনালোকে সকলোৱে গমেই পাইছে যে আমাৰ ইউপিপিএলৰ এজন সক্ৰিয় কৰ্মী আসিৰ আলীক তেখেতসকলে এটা কেছ দিছে আমাৰ ওপৰত। এইটোত আমি তেখেতক এই কেছটোৰ ওপৰত আমি তেখেতক আজি আমি হিয়াৰ এগেইনষ্টত আমি ইউপিপিএল দলৰ মছলপুৰ ব্লক কমিটিৰ পৰা আমি তেখেতৰ এগেইনষ্টত অঞ্চমী খুংগুৰু বৰৰ এগেইনষ্টত আমি এখন এজাহাত দাখিল কৰিছোঁ। আচলতে দোষটো তেখেতসকলে আছিলে, কাৰণ আজি আমি গম পোৱাত তেখেতসকলে কি কৰিছে যে আমাৰ যি ইউপিপিএলৰ কৰ্মীসকলৰ তেখেতসকলে খবৰ নিদিয়াকৈ মনে মনে আমাৰ অঞ্চমীয়ে ঘৰে ঘৰে সোমাইছে ৰাতি। আচলতে আজিকালি ইলেকশ্যন প্ৰচাৰ দিনত কৰিব লাগে, আমি দিনতে কৰোঁ। তেখেতলোকে ৰাতি ৰাতি ঘূৰিছে, ৰাতি যি ঘূৰি আছে ৰাতি ৰাতি ঘৰে ঘৰে সোমাই আছে। ইয়াৰ কাৰণে আমাৰ দলৰ কৰ্মী আসিৰৰ পূৰা সন্দেহ হৈছে, আৰু আমাৰ দলে এতিয়া সন্দেহ হৈছে যে তেখেতসকলে নিশ্চয় টকা পইচা কিবা লেনদেনৰ কাৰণে ৰাতি ৰাতি ঘূৰি আছে। যদি তেখেতসকলে আচলতে সত্য হিচাপে কেম্পিং কৰিলেহেঁতেন তেখেতসকলে নিশ্চয় দিনতে গ'লহেঁতেন, কিন্তু যে ৰাতি গ'ল, ৰাতি যোৱাটো আমাৰ সম্পূৰ্ণ সন্দেহ হৈছে। সন্দেহ হোৱাৰ কাৰণে তেখেতক আমাৰ অঞ্চমী খুংগুৰু ডাঙৰীয়াক আমাৰ কৰ্মী আসিৰ আলীয়ে ফোনহে কৰিছিলে যে আপুনি আমাৰ চুবুৰীত কিয় সোমাইছে ৰাতি ৰাতি, যে যিহেতু আপোনালোকৰ চৰকাৰৰ দিনত আমাৰ চুবুৰীত কোনো ডেভেলপ হোৱা নাই, আমাৰ মাইনৰিটি এলেকাৰ কোনো ডেভেলপ হোৱা নাই, সেইকাৰণে আমি নতুন ইউপিপিএল দলক আমি সমৰ্থন জনাই আমি ইউপিপিএল চৰকাৰ গঠন কৰিছোঁ, আৰু চৰকাৰৰ লগত আমি আছোঁ। আৰু আমাক চৰকাৰে বহুত আঁচনিৰ দ্বাৰাই বৰ্তমান দি আছে, আৰু আগন্তুক আমাৰ মুছলমান সম্প্ৰদায়ৰ মানুহক বহুত উন্নত কৰিম বুলি আমাক কথা দিছে চৰকাৰখনে। সেইকাৰণে আমি ইউপিপিএল দলৰ লগত আছোঁ। কিন্তু আপোনালোকে এনেকৈ আমাৰ এৰিয়াত সোমাব নালাগে, সোমাই পিনে মানুহক যিটো মানে টকা পইচাৰ প্ৰলোভন দেখুওৱা বুলি সন্দেহ হৈছে, তেনেকুৱা প্ৰলোভন কৰি যাতে আমাৰ মুছলমান সম্প্ৰদায়ৰ মাজত এটা কাজিয়া সূত্ৰপাত সৃষ্টি নকৰে। যোৱাকালি এটা আপোনাৰ গমেই পাইছে যে অঞ্চমী খুংগুৰুৰ মোবাইলটো তেখেতে ধৰিছিলে, শেষত কি কৰিছে আকৌ মুছলমান সম্প্ৰদায়ৰ মানুহকে ফোনটো দি দিছে। তাৰমানে কি বুজাইছে, আমাৰ মুছলমান সম্প্ৰদায়ৰ মানুহজনক সজা পাইছে, মানে যে তেহঁতৰ মাজতে কাজিয়া সৃষ্টি হওক, হৈ কিনে আমাৰ দলৰ পৰা মানুহ আঁতৰি যাওক। এইটো আমি খুব দুখিত হৈছোঁ তেখেতসকলক, আৰু মুছলমান সম্প্ৰদায়ৰ মানুহে কিন্তু আমাক সম্পূৰ্ণ আঁকোৱালি লৈছে। কিন্তু এই যি অঞ্চমী খুংগুৰৰ যিটো বেয়া পদক্ষেপ, এই পদক্ষেপক আমি মছলপুৰ ব্লক এই তৰফৰ পৰা তেওঁক আমি নিন্দা দিছোঁ। তেখেতে এনেকুৱা কৰ্ম কৰিব নালাগে। ৰাজনীতি কৰে তেখেতে ঠিকে আছে, তেখেতে ধুনীয়াকৈ দিনত যাওক, মিটিং কৰক, যদি তেখেতক ভাল পায় ৰাইজে ভোট দিব, আৰু বেয়া পালে ভোট নিদিয়ে। কিন্তু ৰাতি গৈ কিনে এইটো কাম কৰিব নালাগে। আমি তাৰ আগন্তুক যাতে আমাৰ ইউপিপিএল দলৰ কৰ্মীক এনেকুৱা মিছা অপবাদত যাতে আমাক এজাহাৰ নিদিয়ে, আৰু এইবিলাক কেছ মকদ্দমাত যাব নালাগে। আৰু এইটো সাধাৰণ কথা, তেখেতে এজন হ'ল এক্স EM এজন, তেখেতে এজন জানা মানুহ, তেওঁ জানে আইন, কিন্তু আমাৰ এজন কৰ্মীক তেখেতে এনেকুৱা এটা মিছা অপবাদ দি পিনে আমাৰ মানুহক ৰাতি উঠাই নিয়াটো আমি খুব দুখ প্ৰকাশ কৰিছোঁ। যাতে এনেকৈ ভৱিষ্যত নকৰে তাৰ কাৰণে আমি সকীয়াই দিছোঁ তেখেতক। আৰু এটা মানে অভিযোগ দিছে, আমি যিটো ফোন ৰেকৰ্ডত শুনিছোঁ, আমাৰ ব্যক্তিজনে কৈছিলে যে আমাৰ EM ছাৰে 5 লাখ টকা ইয়াত দিম বুলি কোৱাটো এটা ফোন ৰেকৰ্ডত শুনিছোঁ। কিন্তু এই কথাটো এটাই কথা, অকল ইয়াত নহয়, আমাৰ EM ছাৰে অল আমাৰ এৰিয়া মছলপুৰ সমষ্টিৰ ভিতৰত বহুত কাম দিছে। বিশেষকৈ তাতে দিছে এটা জানাজা ঘৰ দিছে, জানাজা ঘৰ এটা দিছে, আৰু আমাৰ আলাৰী চোৰাং এটা আঁচনি আছে। আলাৰী চোৰাং আঁচনি আমাৰ 2 লাখ টকা দিয়ে মন্দিৰত। সেই আলাৰী চোৰাং আঁচনিও তেখেতসকলৰ এইটো এটা হ'বই, আগতে হৈ আছে, আজি হোৱা কথা নহয়, এইটো অলৰেডি কাম চলি আছে। এইবিলাক আজি আমাৰ অধিসূচনা জাৰি হোৱাৰ কাৰণে নহয়, এইটো আমাৰ আগতে কাম চলি আছে, আৰু পাব এইখিনিয়ে। সেইটোৰ পৰা আমাৰ কোনো আমি যে তাতে কোনোবা ব্যক্তি হিচাপে নকৰোঁ, আমি ব্যক্তিক কোনোবা সম্প্ৰদায়ৰ মানুহক কিনিব যোৱা নাই, আমি ৰাজহুৱা কাম কৰাৰ স্বাৰ্থতহে আমি আচলতে এইবিলাক আঁচনি দিয়া হৈছে। নিশ্চয় হ'ব, কাৰণ তেখেতসকলে চাব 17 বছৰত যিখিনি কাম কৰিছে, 17 বছৰত যিমান কাম কৰিছে আমি 3 বছৰ তাক বেছি কাম কৰিলোঁ। সিহঁতে সংকেত মানে সেইটো লজ্জাত পৰিছে। এতিয়া ঘৰে ঘৰে যাবলৈ পৰিৱেশ কিয় হ'ল, য'ত নেকি আজি 17 বছৰ দখল কৰা এজন নেতাই আজি এজন মানুহৰ প্ৰতি ঘৰে ঘৰে সোমাব বাধ্য হৈছে। কি কাৰণে হ'ল, তেখেতসকলে সম্পূৰ্ণ শংকিত হৈছে। তেখেতসকলে আৰু ভৱিষ্যতে আজি BPF পাম সিহঁতে আশা কৰা নাই, কিন্তু সিহঁতে এতিয়া শংকিত হৈ এনে যাত্ৰা কৰি আছে। गोजोनथाव खौरां, नोंथाङा नोंथांनि गला एबा अफिस फसंथानफोरखौ जोंख्लाब माख्लाब साजायनो गोसो गैया नामा?
नोंथांनि गलाफोरखौ बायदि बायदि रोखोमनि जोंख्लाब माख्लाब खालामनानै साजायनो थाखाय क'क्राझार नोगोरनि सिङाव थानाय गौरां भेलि हटेल साखाथियाव चाणक्य आर्ट एन्ड डिजाइन गलाया लानानै फैदों बायदि बायदि रोखोमनि आर्ट डिजाइन। क'क्राझार नोगोरनि सिङाव थानाय गौरां भेलि हटेल साखाथियाव चाणक्य आर्ट एन्ड डिजाइन गलाया नोंथांमोननि थाखाय लानानै फैदों नोंथांनि गलाखौ जोंख्लाब माख्लाब खालामनो गोबां रोखोमनि आर्ट डिजाइन। बेफोर आर्ट डिजाइनफोरनि गेजेराव दं 3D साइनबोर्ड, 2D साइनबोर्ड, आर्क्राइलिक ट्रफी, SAP पैनेल, नेम प्लेटार्स, रेट्र', रिफ्लेक्टिभ साइनबोर्ड, नियन साइनबोर्डफोरनि आर्ट डिजाइनफोरखौ नोंथाङा चाणक्य आर्ट एन्ड डिजाइन गलानिफ्राय मोनफुंनो हागोन। बेनि अनगायैबो इनग्रेविं, सार्भिस, आर्क्राइलिक लेटार काटिं, MDF जालि काटिं, लग', ग्राफिक्स डिजाइन आरो कास्टमाइज गिफ्ट आइटेम्सफोरखौ नोंथांमोननि गलानि थाखाय चाणक्य आर्ट एन्ड डिजाइन गलाया लानानै फैदों आर्ट डिजाइन। गोबां बाथ्रा मिथिनो थाखाय नोंथाङा नैबे 9706125636 6800981649 जानबुं नम्बरनि गेजेरजों खौरां लाहरनो हागोन।